তাৰ ফুলকবি কেজি কেই টকা? 40 টাকা। হা? পবান আৰু কোন মহল তাৰ চলা মই ডাইৰেক্ট মাৰে কিস কৰি দিম ডাইৰেক্ট এমছৰ পিছফালে নহয় এমছৰ আগত মোৰ এমছৰ পিছফালে ওয়েলকাম বেক টু মানে আজি আমি যাম অলপ ফুৰিবৰ কাৰণে মানে ক'ত যাম চব দেখাই আছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাবিছোঁ হাই স্কুল আছোঁ মানে কিয় গাইছ মানে ইয়াৰ ঘড়ী এটা মানে বেয়া আছিল ঘড়ীটো বেয়া হ'লে মানে ঘৰটো এতিয়া ভাল কৰিব আছোঁ মানে দোকান বিচাৰি ফুৰিছোঁ গাইছ ক'ত দোকান আছে গম নাপাওঁ ই জানে ক'ত আছে ইয়াৰ পিছে যাই আছোঁ আৰু গাইছ মানে মই নেকি গম নাপাওঁ দোকান পাইছে নেকি গাইছ দোকানে পোৱা নাই টায়াৰৰ দোকান চোকান লৈ আহিছে এইগিলা টায়াৰৰ দোকান আছে ক'তে আছে এই খোলাই নাই বোলে গাইছ এতিয়া প্ৰায় টাইম হৈছে আমাৰ টাইম কেইটা হৈছে 10:30 টাইম যেন নাজনো গাইছ 7টা বজাৰ হৈছে আৰু গাইছ মানে যাই আছোঁ দোকান আকৌ বেলেগ দোকানত যাওঁ মানে দোকানখন খোলা নাই বোলে নুখুলি এতিয়া মানে এফালে আছোঁ স্কুল পৰা ফুৰিব আহিছোঁ এফালে মানে চাব পাৰে গাইছে এফালে হাইস্কুল ফিল্ডত লৈছোঁ বোলে কিবা কানি এক্সাৰচাইজ কৰি আছে মানে য়োগা শিকাই আছে চাব পাৰে মানে হাইস্কুল ফিল্ডত ইয়াতে মানে ক্ৰিকেট খেলবোৰ এতিয়া আৰু আমাৰ মেট্ৰিক যে হয় মেট্ৰিকৰ চেণ্টাৰটো মানে য'ত মেট্ৰিক দিয়ে প্ৰত্যেকবাৰে এটাই পৰে এইবাৰো শুনিছিলোঁ এটাই পৰে আকৌ অলপ আগত শুনিছোঁ যে এইবাৰ মেট্ৰিক এটাই হ'ব বুলি সেইটো মই চোঁ এটা হ'ব বুলি শুনা পাইছোঁ নহয় তাৰে চাইডত আছে আৰু মানে ইয়াতে হ'লে ভাল আছিল গাইছ ইয়াতে মানে চিচি কেমেৰাও নাই সেই আৰু গাইছ মানে ঘূৰি বোলে একদম মানে চালোঁ ঘড়ী ভাল কৰা দোকানো নাই মানে ঘড়ী ভাল কৰা দোকান নাই কাৰণে আহি পেলাই একদম ক'ত পালোঁ মানে একদম চাংখাৰী বজাৰৰ ভিতৰত সোমাই পেলাই ডাইৰেক্ট এমছৰ মানে জাগাত ডাইৰেক্ট গাড়ী এফালে এমছ মানে এফালে আৰ্মি কেম্প আছে এফালে ইমৰাণ আছে মানে সেই আৰু গাইছ এতিয়া ঘড়ী ভাল কৰা দোকানটো নাপালোঁৱে এতিয়া এনেই ঘূৰি ফুৰিছোঁ কি ক'তনো যাওঁ আৰু অলপমান যাওঁ ঘূৰোঁ চব দেখাই আছোঁ বলক ভিতৰে যাওঁ তাৰ ফুলকবি কেজি কেই টকা? 40 টাকা। হা? 40 কম নাই 30 টাকা নহয় 30 টাকা হৈ যদি 1 কেজি ডাইৰেক্ট এমছৰ পিছফালে নহয় এমছৰ আগত মোৰ এমছৰ পিছফালে সেই আৰু গাইছ খাই দিছি আৰু মানে গাইছ সেইগিলা বজাৰ কৰি লৈছে কি বজাৰ কৰিলি দোষ বিৰি ধুনীয়া চাবোন সেই আৰু গাইছ মানে মই আছিলোঁ মানে নিবৰ কাৰণে চশমাৰ এখন দোকান নাই গাইছ হাইস্কুলৰ পৰা আহিলোঁ এখন দোকান যদি নাই এই মস্ত বজাৰখনত কি বজাৰ পাতিছে গাইছ কোন মালিক নিয়ে বজাৰখনত চাওঁ কিছ কৰিম ইয়াৰ ওপৰত সেই আৰু গাইছ আৰু অলপ চাওঁ দোকানত যাম মহলদাৰ পবান আৰু কোন মহলদাৰ চাওঁ যাম ডাইৰেক্ট মানে কিছ কৰি দিম আজান দিলে গাইছ বিচাৰি যাম এতিয়া মানে ক'ত পোৱা চশমাৰ দোকান বিচাৰি পোৱা নাই গাইছ আৰু এনেকৈ যাওঁ পালোঁ নাপালি আৰু বাদ দিম আৰু চব দেখাই আছোঁ গাইছ যচোন যাওঁ গাইছ আজি ভিডিঅ' খিনি আছে মানে আহিলোঁ চাংখাৰীৰ পৰা ঘূৰি চশমা একজন নাপালোঁ গাইছ মই কৈছোঁ আৰু মানে আজি ভিডিঅ'খিনি আছিল ভাল লাগিছে লাইক ছাবস্ক্ৰাইব কৰি দিব জয় জুবিন দা জয় অসম।